আজি লৈ আহিছোঁ চিৰাৰ পকোৰা ৰেচিপি। চিৰাখিনি তিয়াই থৈছিলোঁ, এয়া উঠাই ল'লোঁ। এতিয়া মই চিৰাখিনি ভালদৰে হাতেৰে মঠিয়াই ল'ম। আৰু তাতে 2 চামুচ বেচন দি লৈছোঁ আৰু জলকীয়া গুড়ি, হালধি, জোখমতে নিমখো দি লৈছোঁ আৰু কস্তুৰী মেথি দিছোঁ। ধনিয়া পাত নাইবা নৰসিংহ পাতো দি ল'ব পাৰে। আৰু কাটি লোৱা 2টা জলকীয়া, এটা পিঁয়াজ, এয়া ভালদৰে সানি লৈছোঁ। মই ছ'ডা ব্যৱহাৰ কৰা নাই, ছ'ডা ব্যৱহাৰ কৰিব পাৰে। প্ৰয়োজন অনুসৰি এয়া পানী অকণমান দি ভালদৰে এয়া সানি লৈ তেল গৰম হ'ব দিছোঁ। তেল গৰম হ'ব দি এয়া চেপটো এইদৰে বনাই লৈছোঁ। অন্য চেপো দি ল'ব পাৰে। এয়া তেলত এতিয়া মই ভাজিছোঁ এটা এটাকৈ দি। এয়া লুটিয়াই এতিয়া সিজি হৈ গ'ল। এয়া মোৰ পকোৰা ৰেডি হৈ গ'ল। এতিয়া মই চাহৰ লগত পৰিৱেশন কৰিম।